हेलो गाइस, मोर चेनेलটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই জলকীয়াৰে সৰিয়হে আচাৰ বনাই দেখুৱাম, চাবচোন আপোনালোকে। জলকীয়াখিনি মই ঠাৰিখিনিৰে সুন্দৰকৈ ধুই ল'লোঁ। এয়া সৰিয়হ মই মিক্সিতে পিচি লৈছোঁ। বগা সৰিয়হ হ'লে ভাল, কিন্তু বগা সৰিয়হ নাছিলে দেখি মই ক'লা সৰিয়হকে লৈছোঁ। মই জলকীয়াখিনি সৰু সৰুকৈ পিচ কৰি লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব। এয়া মই জলকীয়াখিনি কাটি ল'লোঁ। 2 মিনিটমান শুকাবলৈ দিম। এয়া মই ইয়াত দি ল'লোঁ সৰিয়হখিনি। মই এতিয়া জলকীয়াখিনি দি দিম। এতিয়া মই নিমখ দি দিছোঁ। ডাঙৰ চামুচ দি দিছোঁ। মই ভিনেগাৰ দিম। মই ভিনেগাৰ দিম। এতিয়া মই খোৱা তেল অলপ দিছোঁ। এয়া অকণ পনীয়াকৈ সানিব। হৈ গ'ল। যিমান দিন ৰাখোঁ বুলি ভাবে সিমান দিনে ৰাখিব পাৰিব আপোনালোকে। অলপ ৰ'দত দিব খালি। বটলত ভৰাই বা যিহতে নভৰাই আপোনালোকে তেনেকৈ চৰিয়াটোৰ সৈতেও দিব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।